দৰং জিলাৰ বাবে ইতিবাচক খবৰ। গঠন হ'ল দৰং জিলা হেণ্ডবল সন্থা। অসমত 1981 চনতে জন্ম লাভ কৰা হেণ্ডবল খেলে 2023 চনৰ জানুৱাৰী মাহতহে দৰং জিলাক সামৰি ল'বলৈ সক্ষম হয়। নৱগঠিত দৰং জিলা হেণ্ডবল সন্থাৰ উদ্যোগত আৰু অসম হেণ্ডবল সন্থাৰ সহযোগত মঙলদৈ বিদ্যাপীঠ হাইস্কুলৰ খেলপথাৰত নলবাৰী আৰু বাক্সা জিলাৰ ছোৱালীৰ মাজত প্ৰীতি হেণ্ডবল খেল অনুষ্ঠিত কৰি দৰঙৰ খেলুৱৈসকলক উৎসাহিত কৰা দেখা যায়। আগন্তুক শিৱসাগৰত হ'বলগীয়া আন্তঃজিলা ছিনিয়ৰ হেণ্ডবল প্ৰতিযোগিতাত দৰং জিলাই অংশগ্ৰহণ কৰিব পৰাটো জিলাখনৰ নৱপ্ৰজন্মৰ বাবে ইতিবাচক খবৰ বুলি দৰঙৰ ৰাইজে জানিবলৈ দিয়ে। আজি দৰং জিলা হেণ্ডবল সন্থাৰ উদ্যোগত আৰু অসম হেণ্ডবল সন্থাৰ সহযোগত এই বিদ্যাপীঠ খেলপথাৰত এটি প্ৰশিক্ষণ শিবিৰৰ হেণ্ডবল অনুষ্ঠিত হৈছে আৰু ইতিমধ্যে আপোনালোকে দেখিছে ইয়াত এখন প্ৰীতি খেল নলবাৰী আৰু বাক্সা ছোৱালী দলৰ মাজত চলি আছে। আমি আশা কৰিছোঁ যে অসমত হেণ্ডবল আচলতে 1981 চনতেই জন্ম। অসমত প্ৰায় 28খন জিলাত হেণ্ডবল চলি আছে। আমি যিবিলাক ইণ্টাৰ ডিষ্ট্ৰিক্ট অনুষ্ঠিত কৰি আহিছোঁ 1981 চনৰ পৰা, সেই জিলাসমূহে তাত ভাগ লয়। কিন্তু 4খন জিলাত আমাৰ হেণ্ডবল নাছিল। আমাৰ দৰং, কোকৰাঝাৰ, চিৰাং আৰু মাজুলী, এইকেইখন জিলাত আমি ইতিমধ্যে গঠনৰ এক প্ৰয়াস চলাইছোঁ আৰু আজি কিছুদিন আগতে আমাৰ সন্মানীয় অচ্যুত দাস ডাঙৰীয়া মঙলদৈ মিউনিচিপালিটিৰ ভাইচ চেয়াৰমেন, তেখেতক সভাপতি আৰু আমাৰ কৰিম তেখেতক সাধাৰণ সম্পাদক হিচাপে লৈ এখন দৰং জিলা হেণ্ডবল সমিতি গঠন হৈছে আৰু এই গঠন হোৱাৰ পিছতেই আজি প্ৰথম কাৰ্যসূচী হিচাপে এই প্ৰশিক্ষণ শিবিৰটোৰ আয়োজন কৰা হৈছে আৰু অহা 20, 21, 22 শিৱসাগৰ জিলাৰ ডিমুত শিৱসাগৰ জিলাৰ উদ্যোগত আন্তঃজিলা ছিনিয়ৰ হেণ্ডবল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু পোনপ্ৰথমবাৰৰ বাবে দৰং জিলাৰ এটি দলে সেই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।